কাৰোবাৰ সমালোচনা কৰি একো লাভ নাই। তাৰ পৰা আপোনাৰ কোনো উন্নতি নহয়, বৰঞ্চ আপোনাৰ সম্পৰ্ক নষ্ট হয়। সন্মুখৰ মানুহজন আত্মসন্মান আঘাত পায় আৰু আপোনাক তেওঁ ঘৃণা কৰিবলৈ ধৰে। আপুনি যদি মানুহৰ মন জিনিব বিচাৰে তেনেহ'লে এটা কথা সদায় মনত ৰাখিব লাগে যে সকলো মানুহে প্ৰশংসাৰ পাত্ৰ হ'ব বিচাৰে। গতিকে আমি সকলো মানুহৰ ওপৰত প্ৰশংসাৰ সূত্ৰ প্ৰয়োগ কৰি আনৰ মন বিজয় পাব পাৰে। মই এই জীৱনত ৰাস্তাত এবাৰেই যাম, সেইকাৰণে মোৰ কিবা কামৰ পৰা যদি কাৰোবাৰ চাহিদা হৈছে তেনেহ'লে সেই কাম মই নিশ্চয় কৰিম, কিয়নো মই এই পথত আকৌ ঘূৰি নাহে। কাৰোবাক আনন্দ দি আনন্দ পোৱাটোৱে সকলো কলাৰ মালা হয়। এই সংসাৰত স্বাৰ্থপৰ ব্যক্তিৰে ভৰা, যিটো নিজৰ ভালৰ কাৰণে চিন্তা কৰে আৰু আনৰ কাৰণে চিন্তা নকৰে। কিন্তু স্বাৰ্থপৰ মানুহৰ মাজতো এজন দুজন এনেকুৱা ব্যক্তি আছে যিসকলে নিস্বাৰ্থ মনেৰে আনক সহায় কৰিব বিচাৰে। এনেকুৱা ব্যক্তি নিজৰ প্ৰয়োজন কেতিয়াও চিন্তা নকৰে, কিন্তু তাৰ পিছতো তেওঁৰ প্ৰয়োজনখিনি স্বকীয়ভাৱে প্ৰাপ্ত হৈ যায়। অবেন দা য়ঙে কৈছিলে, যিজন ব্যক্তি নিজক আনৰ স্থানত ৰাখি যিটো আনৰ মগজুৰ কাম কৰা পৰিকল্পনা বুজি পায়, সেইজন ব্যক্তি এই কথা কেতিয়াও চিন্তা কৰিব নালাগে যে তেওঁৰ জীৱনত উজ্জ্বল হ'বনে অন্ধকাৰময়। যিজন ব্যক্তি আনৰ লগত আগ্ৰহ নাথাকে সেইজন ব্যক্তি সদায় কঠিনতাই আৱৰি থাকে। তেওঁৱে আনক সকলোতকৈ লোকচান দিয়ে আৰু এনেধৰণৰ ব্যক্তিয়ে সবাতোতকৈ বিফলতা পায়। আপোনাৰ মন প্ৰসন্ন থাকিব বিচাৰে তেনেহ'লে এনেধৰণে সমাজৰ মাজত ব্যৱহাৰ কৰক যে আপুনি বহুত সুখী হয়। আমাৰ সুখ আনন্দ বাহিৰৰ পৰিস্থিতিত নাপায়, সেয়া আপোনাৰ অন্তৰৰ পৰাই বিচাৰি উলিয়াব লাগিব। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল, এই সংসাৰত একো ভাল বা বেয়া নহয়, সেয়া আমাৰ দৃষ্টিকোণৰ ওপৰতহে নিৰ্ভৰ কৰে। আপুনি বেয়া বুলি যদি কিবা এটা বস্তু ভাবে তেনেহ'লে বাস্তৱতো সেয়া বেয়াই হয়। যদি আপুনি ভাল বুলি ভাবে তেনেহ'লে সেয়া সঁচাকৈয়ে ভাল হয়। কোনোবাই এষাৰ কথা সুন্দৰভাৱে কৈছিল যে যিজন ব্যক্তিৰ মিচিকীয়া হাঁহিৰে ভৰা চেহেৰা নাই, তেওঁ দোকান খোলাৰ ভুল কেতিয়াও কৰিব নালাগে। যদি আপোনাৰ ভয় আপুনি দমন কৰিব বিচাৰে তেনেহ'লে ঘৰত বহি তাক চিন্তা কৰি নাথাকিব, বাহিৰত গৈ ব্যস্ত কৰক। আপোনাৰ ভয় নিজে গুচি যাব। তেওঁক ভয় নকৰিব যিজনে তৰ্ক কৰে, তেওঁক ভয় কৰিব যিজনে আনক বিশ্বাসঘাত কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ প্ৰেছিডেণ্ট দা নিকোলাছে কৈছিল, যিসকল ব্যক্তি অকল নিজৰ কাৰণে চিন্তা কৰে সেইজন বেয়াকৈ অশিক্ষিত। তেওঁৰ যিমানেই ডিগ্ৰীধাৰী হওক তেওঁ অনাকৰীয় হৈ আছে। কেতিয়াও এই কথাবোৰত চিন্তা নকৰিব যে লোকে কি ক'ব আপোনাক। তাৰ সলনি আপুনি আপোনাৰ সময়বিলাক এনেধৰণে প্ৰয়োগ কৰক যে লক্ষ্যত প্ৰাপ্ত হোৱাৰ পিছত লোকে আপোনাৰ প্ৰশংসা কৰিব। আপোনাৰ জ্ঞান তেতিয়ালৈকে শক্তি নাথাকে যেতিয়ালৈকে তাক আপুনি প্ৰয়োগ নকৰে। গতিকে যি জ্ঞান আপোনাৰ লগত আছে তাক প্ৰয়োগ কৰক আৰু আপোনাৰ সফলতাৰ বিজয় পাওক। যদি আপুনি শত্ৰু বনাব বিচাৰে তেনেহ'লে আপোনাৰ মিত্ৰত্বকৈ আপুনি আগবাঢ়ক। যদি আপুনি বন্ধু বনাব বিচাৰে তেনেহ'লে নিজতকৈ আপোনাৰ মিত্ৰক আগবঢ়াৰ সুযোগ দিয়ক। যিজন মানুহে সকলো নাৰীৰ মাক দেখি পায় আৰু সমগ্ৰ প্ৰাণীত নিজৰ আত্মাক দেখি পায়, তেওঁৱে প্ৰকৃত জ্ঞানী হয়।